ডিমাপুৰৰ পৰা বেগ এটা আনিছিলোঁ আৰু এই বেগটো যে ইমান কামত আহিব মই ভবাই নাছিলোঁ আৰু এই বেগটোৰ ভিতৰত যে সোমাই শুব পাৰি মোৰ বিশ্বাসেই হোৱা নাছিলে আৰু সেইবাবে মই শুই চাওঁ বুলি উলিয়ালোঁ, বেগটো খুলিলোঁ আৰু এতিয়া মই শুই চাওঁ ইয়াত। এতিয়া যে ক'ৰবাত যাবলগীয়া হ'লে ব্লেংকেট নিনিলেও হৈ যাব, এই বেগটো লৈ গ'লেই হ'ব আৰু ইয়াৰ ভিতৰত যে ইমান আছে মই ভবাই নাছিলোঁ। মই ভাবিছিলোঁ যে এই বেগটোৰ ভিতৰত সোমাই শুলেও ঠাণ্ডা লাগিব চাগে, কিন্তু নহয়, বহুত বেছি আছে। মই যিহেতু বহুত ওখ গতিকে ভাবিছিলোঁ বেগটোত চাগে নুজুৰিমেই, কিন্তু নহয়, ধুনীয়াকৈ শুব পাৰিছোঁ আৰু ময়ে আছোঁ 5 ফুট 6 ইঞ্চি মান, গতিকে এই বেগটোত ওখ মানুহ শুবলৈও কোনো দিগদাৰ নহয়। আনফালে দেখিছেনে মূৰটো লগাই ল'বলৈ টুপি নিচিনা আছে আৰু মই চেণ্ডেল বৰষাক মাৰি দিব ক'লোঁ, তাই যিহেতু ভিডিঅ'টো কৰি আছিলে গতিকে তাইক মই চেণ্ডেল মাৰি দিব ক'লোঁ। আৰু চাওকচোন বাৰু বেগটোৰ ভিতৰত এতিয়া মই সম্পূৰ্ণ সোমাই গ'লোঁ, ইমান যে ভাল লাগিছে মই ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছোঁ। আৰু এতিয়া হোৱাৰহে কথা, মই ভাবিছোঁ এৰাতি এই বেগটোতে শুম আৰু কেতিয়াবা ঘৰলৈ যদি আলহী আহে তেতিয়াহ'লে নিজৰ বিচনাখন এৰি দিবলগীয়া হ'লেও মই এই বেগটোৰ ভিতৰত ক'ৰবাত কিবা এখন পাৰি ধুনীয়াকৈ শুব পাৰিম। মানে বহুত বেছি ভাল লাগিছে। মোৰ কেমেৰামেনে মোক কৈছে বোলে যিমানে দীঘল মানুহ ভিডিঅ'ত মই বোলে জোৰাই নাই, কিন্তু কি কৰিবা প্ৰভুৱে মোক দিছে ইমান দীঘল, উপায় নাই, ভগৱানে যাক যেনেকৈ সজিছে আৰু কেতিয়াবা ভাবোঁ ওখ মানুহবিলাকে ভাল, কাৰণ মানে হাকুটিৰ প্ৰয়োজন নাই, নহয়নে? আমি ওখবিলাকে ভাবোঁ কিয় যে ইমান ওখ হ'লোঁ, কাপোৰবিলাক চুটি হৈ যায়, আৰু চাপৰবিলাকে ভাবে কিয় যে ইমান চাপৰ হ'লোঁ, অকণমান ওখ হোৱা হ'লে। গতিকে মানে পৃথিৱীত কোনোৱে সুখী নহয় বুলি ক'ব লাগিব। যিখিনি মিডিয়াম চাইজৰ মানুহ সিহঁতিয়ে সুখী আৰু। ইফালে মই অকণমান শুলোঁ, বহুত বেছি ভাল লাগিলে আৰু এয়া উঠিছোঁ এতিয়া আৰু এনেদৰে চেণ্ডেল খুলি দিলোঁ আৰু ধুনীয়াকৈ বেগটোৰ ভিতৰৰ পৰা মই ওলাই আহিলোঁ আৰু এতিয়া এইটো জাপি আকৌ ভৰাই থোৱাহে কথা। এই বেগটো লৈ ফুৰিবলৈ বহুত সহজ, এনেদৰে জাপি এতিয়া মোনাটোৰ ভিতৰত ভৰাই থ'ব লাগিব আৰু দেখিছেনে এনেদৰে ভৰাই থ'ব লাগিব, একেবাৰে সহজ। আৰু এতিয়া ভাবকচোন ব্লেংকেট এখন লৈ ফুৰিবলৈ কিমান টান, কিন্তু এই বেগটো লৈ ফুৰিবলৈ একেবাৰে পাতল আৰু একেবাৰে সহজ, কিন্তু ব্লেংকেটখন গধুৰো হয় আৰু বহুত ডাঙৰো হয়। আৰু আজিলৈ সকলোকে বাই বাই।